বাগান এফালে ইমান ধুনীয়া মনোৰম দৃশ্য হাৰিহৰি চাহৰ গছৰ মাজে মাজে আমি যাওঁ এতিয়া বৰপাত্ৰ পুখুৰীলৈ আপোনালোকে চাই থাকিব ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো এয়া লাইন লাইন কৰি ৰোৱা আছে দেৱদাৰু গছৰ পুলি ইমান ভাল লাগিছে নহয় পৰিৱেশটো চিপচিপিয়ে বৰষুণো দি আছে আহি আছো আমি ভাল লাগিছে ইমান ধুনীয়া ৰাস্তাটোত আমি খোজকাঢ়িবলৈ পাইছোঁ এফালে ক'ত যাব পাৰি এফালে এটা ৰাস্তা বাগানৰ মাজে মাজে আমি আহোমৰ এটা ৰজাদিনীয়া পুখুৰীলৈ গৈ আছোঁ বৰপাত্ৰ পুখুৰী পুখুৰীটোৰ ডিটেইলছ আপোনালোকক তাত গৈ পেলাই জনাম এয়া আমি গন্তব্যস্থান পাইছোঁহি আৰু অলপ বাকী খোজকাঢ়ি আহিছোঁ এইখিনি ভাগৰ লাগি গৈছে খুব ধুনীয়া পৰিৱেশ আমি এতিয়া উপস্থিত হৈছোঁহি কনচেং বৰপাত্ৰ গোহাঁই পুখুৰী পাৰত কনচেং বৰপাত্ৰ গোহাঁই আছিল আহোম শাসনতন্ত্ৰৰ বৰপাত্ৰ গোহাঁই পদবী লাভ কৰা প্ৰথমজন বিষয়া স্বৰ্গদেউ চুপিম্ফা আৰু নগাৰজা কাৰংগপাৰ দুয়োজনৰ মাজত বন্ধুত্ব আছিল এদিন চমুৱা কুঁৱৰী এগৰাকীয়ে নগা খুন্দাওঁটো দেখিবলৈ ভাল বুলি কোৱাত স্বৰ্গদেউ চুপিম্ফাৰ খং উঠিল আৰু ৰজাই 4 মহীয়া গৰ্ভৱতী কুঁৱৰীক নগাৰজা কাৰংগপাৰক দি পঠিয়ালে এনেদৰে এদিন নগাচাঙতে কুঁৱৰীয়ে সন্তান প্ৰসৱ কৰে আৰু এই সন্তানটোৱে পাছলৈ কনচেং বৰপাত্ৰ গোহাঁই নামেৰে জনাজাত হয় 1497 খ্ৰীষ্টাব্দত চুহুংমুং বা দিহিঙীয়া ৰজাই আহোম সিংহাসন অধিকাৰ কৰে এইগৰাকী স্বৰ্গদেউৰ দিনত নগাচাঙৰ পৰা চমুৱা কুঁৱৰীৰ পুতেকে আহোম ৰাজধানীলৈ কৰ সোধাবলৈ আহোঁতে দিহিঙীয়া ৰজাই এই ল'ৰাটিৰ গাত ৰাজকীয় তেজ দেখি তাৰ আতিগুৰি জানিব পাৰি তেওঁ বুঢ়াগোহাঁই আৰু বৰগোহাঁইৰ লগত আলোচনা কৰি ভৱিষ্যতে আহোম ৰাজ্যৰ বিপদৰ আশংকা কৰি এই ল'ৰাটিক কনচেং নাম দি বৰপাত্ৰ গোহাঁইৰ বাপ দিলে এই পুখুৰীৰ পানী কনচেং বৰপাত্ৰ গোহাঁয়ে ব্যৱহাৰ কৰিছিল বাবে তেওঁৰ নামেৰেই এই পুখুৰী জনাজাত হয়